চেনেল বিকে মিক্সাৰলৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰিছো আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। এখন ঘৰত গংগা নামৰ এজনী কাম কৰা মহিলা আছিল। তাইৰ লগত সুমন নামৰ আন এগৰাকী কাম কৰা মহিলা আহিছিল। সেইখন ঘৰৰ সকলো সদস্যই গংগাৰ হাতে বনোৱা আহাৰ খাই বৰ প্ৰশংসা কৰিছিল। গংগাই সেইখন ঘৰৰ সকলোৱে কোনে কি খাই ভাল পায় সকলো হিচাপ ৰাখিছিল। গংগা গংগা খানা বনাই হ'লনে? আলহী পাবহি হৈছে। অঁ বাইদেউ, বনাই হৈছে আৰু অলপ বাকী আছে। সুমন, গংগাক অলপ সহায় কৰি দিবা, নহ'লে কেনেকৈ শিকিবা খানা বনোৱা। অঁ হ'ব বাইদেউ, হ'ব হ'ব। সুমন যেতিয়াৰ পৰা কামলৈ আহিছিল গংগাক লৈ হিংসাত থাকিব পৰা নাছিল। যেতিয়াই মালিকনীয়ে গংগাক প্ৰশংসা কৰিছিল সুমনে জ্বলনত থাকিব নোৱাৰা হৈছিল। ইচ যেতিয়াৰ পৰা কামলৈ আহিছোঁ অকল গংগাৰহে প্ৰশংসা চলি থাকে। দেখাই আছোঁ ময়ো। গংগাৰ ঘৰখন বহুত দুখীয়া আছিল। তাই ঘৰখন চলাবলৈ লোকৰ ঘৰত বন কৰিছিল, কিন্তু মদাহী গিৰিয়েকে সদায় মদ খাই আহি তাইক অত্যাচাৰ কৰিছিল টকা বিচাৰি। আপুনি মদ খাই সদায় পইচাবিলাক বৰবাদ কৰি থাকিলে কি হ'ব? মই ইমান কষ্ট কৰি লোকৰ ঘৰত কাম কৰি মই পইচা ঘটি ঘৰখন কোনোমতে চলাই আছোঁ, আৰু এই পইচাকেইটা মই তনয়াৰ স্কুলৰ জোতা কিনিবলৈ থৈছোঁ। তাই জোতাযোৰ ফাটিছে, প্লিজ লৈ নাযাব। গংগাৰ গিৰিয়েক মোহনে কাঁহী পইচাকেইটা লৈ গুচি গ'ল। গংগাই কান্দি কান্দি কামলৈ বুলি ওলাই গ'ল। বেজাৰতে বেচেৰীজনীয়ে কামত মন লগাব পৰা নাছিল আৰু তাই সুমনক ক'লে, সুমন, ক্ষীৰত চেনিখিনি মিলাই দিয়া, মই আটাখিনি সানি লওঁ। হ'ব হ'ব, মই মিলাই দিছোঁ। এইটোৱেই মোৰ সুবিধা, মই চেনিৰ ঠাইত নিমখ মিলাই দিওঁ, বদনামটো গংগাৰহে হ'ব। সুমনে ক্ষীৰৰ ঠাইত নিমখ মিলাই দিলে। যেতিয়া সকলোৱে ক্ষীৰ খাবলৈ ল'লে সকলোৰে মুখ নিমখে ভৰি পৰিল। মালিকনীয়ে সকলো খং গংগাকে কৰিলে। এয়া কি গংগা, আলহীৰ আগত মোক লাজত পেলালা। আমাৰ বিষয়ে আলহীয়ে কি ভাবিছে? আৰু এটা কথা লক্ষ্য কৰিছোঁ গংগা, তুমি আজিকালি কামত ভালদৰে মন নিদিয়া হৈছা। তুমি কিমান টকা পোৱা এই মাহৰ হিচাপ নিকাচ কৰি মোক জনোৱা। গংগা, আজিৰ পৰা কামলৈ আহিব নালাগে, আৰু মোৰ হাতত ইমানো টকা নাই যে মই দুজনীকৈ কাম কৰা মহিলা ৰাখিম। সুমনে আজিকালি বনাব পৰা হৈছে, গতিকে তুমি আজিৰ পৰা কামলৈ আহিব নালাগে। বাইদেউ, মই নিমখ মিলোৱা নাই, মইতো সুমনক কৈছিলোঁ ক্ষীৰখিনিত চেনি মিলাই দিবলৈ। হে ভগৱান, ইমান মিছা কথা কৈছে। মই ক্ষীৰত হাতে লগোৱা নাই বাইদেউ, মোক মিছা বদনাম দিছে। গংগা, তোমাৰ পাবলগীয়া পইচাখিনি এয়া লোৱা, আৰু আজিৰ পৰা তুমি কামলৈ আহিব নালাগে। সুমনে আনন্দত থাকিব নোৱাৰা হ'ল। গংগাই কান্দি কান্দি ঘৰলৈ গুচি আহিল, কিন্তু আহি ঘৰত দেখে গিৰিয়েক মোহন মাটিত পৰি আছে আৰু জীয়েকে চিঞৰি চিঞৰি কান্দি আছে। মা, দেউতা কি হৈছে? মই অথনিৰ পৰা মাতি আছোঁ, মোক মাত এষাৰ দিয়া নাই। হে ভগৱান, কি হ'ল? ৰ'বা মই ডক্তৰক মাতি আনো। গংগাই ওচৰৰ এখন ফাৰ্মাচীত থকা এজন ডক্তৰক মাতি আনিলে। ডক্তৰৰ পৰামৰ্শ মতে গংগাই মোহনক এম্বুলেন্সত হস্পিটেললৈ লৈ গ'ল। মোহনৰ মদ খোৱাৰ বাবে লিভাৰত ইনফেকশ্যন হ'ল। গংগাৰ হাতত যিমান পইচা আছিল সকলো গিৰিয়েকৰ অসুখত খৰচ কৰিলে। মোহন যেতিয়া অলপ সুস্থ হ'ল গংগাই মোহনক ঘৰলৈ লৈ আহিল, আৰু ঘৰত আহি যেতিয়া মোহনে কথাটো গম পালে যে কাম কৰা মালিকনীয়ে গংগাক কামৰ পৰা উলিয়াই দিছে, তেতিয়া মোহনে নিজকে বৰ দুখী অনুভৱ কৰিলে। গংগাৰ ঘৰখন চলাবলৈ পইচা বহুত দৰকাৰ হৈছিল, কিন্তু তাই ভাবি পাৰ পোৱা নাছিল যে তাই কি কৰি ঘৰখন চলাব। তেনেতে গংগাৰ জীয়েক তনয়া আহি মাকক আপত্তি কৰিলে, মা, মোৰ মেগী খাবৰ মন গৈছে। তোমাৰ আজি মেগী খাবৰ মন গৈছে? মোৰ লগৰ পিংকিয়ে সদায় মেগী খায়, মোকো মেগী বনাই দিয়া, নহ'লে নহ'ব। হ'ব, এয়া পইচা লোৱা, মেগী কিনি আনাগৈ, মই তোমাক মেগী বনাই দিম। তনয়াই মেগী কিনি আনি মাকক দিলে। মা, পিংকিহঁতৰ মেগীত চব্জি, পনীৰ আৰু যে কি কি দি বনাই, ইমান ভাল লাগে খাবলৈ। হ'ব দিয়া, তোমাক চব্জি আৰু পনীৰ দি মই বেলেগ এদিন মেগী বনাই খুৱাম। মা, এয়া চোৱা, মেগী পেকেটত কি লিখা আছে? মেগী নতুন ৰেচিপি বনোৱা আৰু 10,000 টকা পুৰস্কাৰ পোৱা। মা, তুমিওতো এই প্ৰতিযোগিতাত ভাগ ল'ব পাৰা। কি মেগী প্ৰতিযোগিতা? গংগাই মনতে সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছা কৰিলে, আৰু ঘৰতে নতুন নতুন ৰেচিপি বনাই অভ্যাস কৰিলে। গংগাই সেই প্ৰতিযোগিতাত ভাগ ল'লে। গংগাই মনতে ভাবি আছে, হে প্ৰভু, মোক এই প্ৰতিযোগিতাত সফল কৰি দিয়া। সকলোকে চেৰ পেলাই গংগাই 10,000 টকা পুৰস্কাৰ পাবলৈ সক্ষম হ'ল। গংগাই সেই পইচাৰে এখন মেগী বনোৱা ঠেলাগাড়ীৰ হোটেল দিলে।
তাইৰ দোকানত সদায় বহুত ভিৰ হয়। মানুহে তাইৰ হাতেৰে বনোৱা মেগী পকৰি খাই বহুত ভাল পায় আৰু শলাগ লৈ যায়। মোহনৰো লাহে লাহে বেমাৰ ভাল হ'ব ধৰিলে। সি মদ খোৱা একেবাৰে এৰি দিলে। মোহনেও গংগাক কামত সহায় কৰি দিব ধৰিলে। এদিনাখন গংগাই আগতে কাম কৰা সেই মালিকনী সেই ৰাস্তা দি আহি থাকোঁতে গংগাৰ হোটেলখন দেখা পালে। গংগাক দেখি তাই আচৰিত হ'ল আৰু তাইৰ ওচৰত আহি ক'লে, গংগা, মই তোমাক পুনৰ আকৌ কামলৈ মাতিম বুলি ভাবি আছিলোঁ, কিন্তু তোমাৰ আজি কাম দেখি মই বহুত সুখী হৈছোঁ। গংগা, মোক মাফ কৰি দিয়া। সুমন বহুত বেয়া মহিলা। তাই আমাৰ ঘৰৰ সোণৰ বস্তু বহুত চুৰ কৰি লৈ গ'ল। নাই নাই বাইদেউ, মই আপোনাক কিয় বেয়া পাম। বাইদেউ, আপোনাৰ বহুত ডাঙৰ ক্ষতি হোৱাৰ পৰা বাচিলে যে। আগলৈ যদি কাম কৰা মানুহ ৰাখে চাই মেলি ৰাখিব, কাৰণ সকলোৱেতো গংগাৰ দৰে নহয় বাইদেউ। মালিকনী মন মাৰি ঘৰলৈ গুচি গ'ল। গংগাই লাহে লাহে এখন ডাঙৰ হোটেল খুলিলে আৰু সিহঁতৰ এখন সুখী সংসাৰ গঢ়ি পৰিল। ইয়াৰ পৰা এইটোৱে বুজিলোঁ যে আনে অন্যায় কৰিলে একো কৰিব নোৱাৰে, সৎ আৰু কৰ্মী হ'লে ভগৱানে সহায় কৰিব।